আচ্ছা দিলীপ দা, মই আপোনাক এটা 1000 টকাৰ প্ৰশ্ন সুধিম। 1000 টকাৰ প্ৰশ্ন উত্তৰ দিব পাৰিলে আপুনি 1000 টকা পুৰস্কাৰ পাব। সঁচা? সঁচা 100%। প্ৰশ্নটো সুধিম আপোনাক। লগে লগে দিম, কথা নাই। এতিয়া আপুনি কওক, নীৰা 90 টকালৈ বজাৰত গৈছিল, তাৰ পৰা 50 টকা খৰচ কৰিছিল, এতিয়া তাৰ হাতত কিমান টকা বাছিল? 1 টকা নাথাকে। কেনেকৈ ক'লে আপুনি 1 টকা নাথাকে বুলি? 90 টকা গৈছিল, গাড়ী ভাড়া গৈছে, তাৰ পকেট খৰচ গৈছে, খৰচা কৰি জিৰ' কৰি লৈ আহিছে। বজাৰতো ইমান গাড়ী ভাড়া লৈ যাব নালাগে, ওচৰতে। ওচৰতে? ওচৰতে। 90 টকা লৈ গৈছিল নাই? তাৰে কিমান বজাৰ কৰিলে? 50 টকা বজাৰ কৰিছে। 50 টকা বজাৰ কৰিলে, এতিয়া তাৰ হাতত কিমান টকা থাকিব? 50, 30, 90, 30 টকা। নট ৰাইট, ৰং এনচাৰ। ভুল হ'ল? ভুল হৈছে। আপুনি আৰু একবাৰ ট্ৰাই কৰকচোন। নীৰা 90 টকা লৈ বজাৰত গৈছিল, তাৰ পৰা 50 টকা খৰচ কৰিছে। 90 টকাত কেইটা 10 টকা থাকে? 9টা। 9টা? এতিয়া ক'ব পাৰিম। এইটো কওকচোন চাওঁ। এতিয়া ক'ব পাৰিম। তাৰমানে 90 টকাত 9টা হ'লে 50 টকাত 5টা 10 টকীয়া, হয়নে? 5টা 10 টকীয়া খৰচা কৰিছে। 9টা 10 টকাৰ পৰা 5টা 10 টকা গ'লে 4টা 10 টকা থাকে। আচ্ছা, আপুনি এইটো কেনেকৈ উত্তৰটো কেনেকৈ মিলালে মোক বুজাই দিয়কচোন। তো 90 টকাত 9টা 10 টকা, তো 50 টকা খৰচা কৰিছে, 50 টকাত 5টা 10 টকা, গতিকে আৰু 4টা 10 টকা জমা আছে। এতিয়া নীৰাটো কি হয়? নীৰাটো আপানে আপি? নীৰা ধৰক এটা মানুহে। মানুহ। এই নীৰা তাৰমানে এটা মানুহ। নীৰা তাৰমানে 90 টকা লৈ বজাৰত গৈছিল, তাৰ পৰা 50 টকা বজাৰ কৰিছে, এতিয়া নীৰাৰ হাতত 40 টকা কেছ আছে। বহুতৰ মানুহ 90 টকা ন? এতিয়া হৈছে। মই আপোনাক আৰু এটা প্ৰশ্ন কৰিম। আপুনি 1000 টকা পাইছে, আপুনি পাই যাব। এতিয়া অসমত 2024 চনত মুখ্যমন্ত্ৰীৰ আসনত কোন আছিল? চন্দ্ৰমোহন পাটোৱাৰী। আপুনি কেনেকৈ ক'লে? 2024 চন আহিছে নেকি? 2024 চন 23, আজি 23 চন ন? 23 চলি আছে। 24। আহাই না। আচ্ছা 24। তাৰমানে 2024 অহাই নাই। 2024 মুখ্যমন্ত্ৰী কোনে হ'ব সেইটোহে ক'ব পাৰিব আপুনি। তেতিয়াহ'লে এতিয়া কোন হ'ব সেইটো ক'ব লাগিব নে কোন হ'ব ক'ব নোৱাৰোঁ, সেইটো মানে কথা হৈছে। আৰু এটা প্ৰশ্ন আপোনাক কৰিম। বাংলাদেশৰ প্ৰধানমন্ত্ৰী কোন দেশত দাড়ি কাটিছিল? বাংলাদেশৰ প্ৰধানমন্ত্ৰী এনেকৈ বাংলাদেশত আৰু নাপিত নাইনে? বাংলাদেশৰ চেলিনত কাটিছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীজন কোন? বাংলাদেশৰ প্ৰধানমন্ত্ৰী বাংলাদেশী হ'ব। বাংলাদেশী হ'ব, তাৰ নামটোতো আছে। প্ৰধানমন্ত্ৰীৰ নামটো ৱৰ্ল্ডে জানে, আপুনি জানিব লাগিছিল। বাংলাদেশৰ প্ৰধানমন্ত্ৰী কোন হয়? শ্বেখ হাছিনা। শ্বেখ হাছিনাটো লেডিজ হয়। এতিয়া গম পাইছে, তাৰ দাড়িয়ে নাই। কি দাড়ি আৰু কেনেকৈ কাটব? ক'ত যাব লাগিব? দাড়ি কাটবই নালাগে তাৰ। আচ্ছা, অলপ ক্ৰিটিকেল প্ৰশ্ন পাইছে, এতিয়া গম পাইছে। কিন্তু আপুনি কিন্তু 1000 টকা পাইছে দেই। মই পাইছোঁ ন? দিব লাগিব। দিম আপোনাক। আৰু এটা প্ৰশ্ন আছে। এজন মানুহৰ 5 বছৰ আগত তাৰ বয়স আছিল 10 বছৰ। এতিয়া কথা হ'ল 5 বছৰ পিছত সেই মানুহজনৰ বয়স কিমান হ'ব? 5 বছৰ আগত তাৰ বয়স আছিল 5 বছৰ। 5 বছৰ পিছত তাৰ বয়স নহয় 5 নহয়, 10 বছৰ আছিল। 10 বছৰ আছিল। 5 বছৰ পাছত এতিয়া সেই 5 বছৰ পিছত তাৰ বয়সটো কিমান হ'ব? 5 বছৰ আগত কিমান আছিল? 10 বছৰ। 10 বছৰ। 5 বছৰ পিছত কিমান হ'ব? এইটো প্ৰশ্ন আপোনাক উত্তৰ দিব লাগিব। তো 5 বছৰ পাছত আগত 5 বছৰ আগত 5 বছৰ আগত কি আছিলে? 5 বছৰ আগত তাৰ বয়স আছিল 10 বছৰ, মানে এটা সৰু এটা ল'ৰা। 5 বছৰ আগত আছিল 10 বছৰ। এতিয়া বৰ্তমান 5 বছৰ পিছত তাৰ বয়সটো কিমান হ'ব? এটা আপোনাক শুদ্ধ উত্তৰটো দিব লাগিব। এইটো উত্তৰটো দিব পাৰিলে আপুনি 1000 টকা কনফাৰ্ম পাই যাব। 5 বছৰ আৰু 10 বছৰ যোগ হ'ব। কি যোগ হ'ব?
10 আৰু 5 যোগ হ'ব সেই নহয় মই কৈছোঁ কি 5 বছৰ আগত আজিৰ পৰা 5 বছৰ আগত 10 বছৰ আছিল তাৰ বয়স আছিল 10 বছৰ সেই মানুহটোৰে চেম মানুহটোৱে 5 বছৰ পিছত বয়সটো কিমান হ'ব 5 বছৰ আগত আছিল 5 বছৰ পিছত আছিল তাৰমানে 5 বছৰ যেতিয়া আগত আজিৰ পৰা মই কৈছোঁ কি আজিৰ পৰা 5 বছৰ আগত যদি মানুহটোৰ বয়স 10 বছৰ থাকে সেই মানুহটোৰ 5 বছৰ পিছত মানে আজিলৈকে তাৰ বয়সটো কিমান হ'ব 15 বছৰ হ'ব আপোনাৰ উত্তৰ শুদ্ধ হোৱা নাই আপুনি আৰু একবাৰ ভাবকচোন ট্ৰাই কৰকচোন 5 বছৰ পিছত আগত 10 বছৰ 5 বছৰ পিছত 5 মানে মই কৈছোঁ কি আজিৰ পৰা 5 বছৰ আগত যদি তাৰ 10 বছৰ থাকে সেই মানুহটোৰ 5 বছৰ পিছত মানে আজিলৈকে তাৰ বয়সটো কিমান 5 বছৰ ৰং এনচাৰ ভাবক তো 1000 টকা পাব আপুনি 1000 এইটো শুদ্ধ উত্তৰ দিব পাৰিলে 1000 টকা কনফাৰ্ম এনে পাইছে আপুনি তথাপি এইটো কনফাৰ্ম হৈ যাব আৰু লগত কিবা কিবি পাব পোৱা নাই 15 বছৰ নহ'ব 10 বছৰ ইয়াৰ ৰাইট আপুনি পাই গৈছে যে কনফাৰ্ম পাব 1000 টকা তো ঠিক আছে দোস্ত আপোনালোকে চালে চাই ভাল লাগিছে নিশ্চয় ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব চ' থ্যাংক ইউ থ্যাংকস ফৰ ৱাচিং মাই ভিডিঅ'